স্বাগতম জনাইছোঁ খাটি অসমীয়া ব্লগলৈ। আজি আমাৰ ওচৰত ধৰ্মীয় অনুষ্ঠান এটা আছে, আহক আমিও ময়ো যাওঁ আৰু আপোনালোককো দেখুৱাই আনো। এনেই লোকেল ভাষাত আমাৰ পালনাম বুলি কয়, ব'লক মোৰ লগত। হ'ল ভবানীপুৰ দক্ষিণাতি ডঙাৰপাৰ ডঙাৰপাৰ এইটো আৰু বম ফিচাৰী এটা খাল তাৰমানে এই আকৌ দেখোন দলং এয়ে আৰু গাঁও চাওকচোন কেনে লাগছে ক'ব কমেণ্টত। দলং নহয় গাঁৱৰ দলং আৰু কি দীঘলা হ'ব, এয়ে খাটা দলং। আৰু এইটো হৈছে জগন্নাথ প্ৰভুৰ থান, জগন্নাথ গোসাঁইৰ থান। এইখনে মানুহ হৈছে দে নাকি, আৰু সেই যি বহি আছে সেই চাহ খুৱাইছে মানুহক, এনেই বহি থকা নাই তাহো চাহ খাই আছে। চ' বন্ধুসকল, আৰু এজেগাত আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, আমাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰমান দূৰত। তো ভিডিঅ'টো চাই থাকক, মই তালৈকে গৈ আছোঁ আৰু আপোনালোকক ব'লক। আপোনালোকে আৰু বেয়া নাপাব, মানে কি লাজ লাগে দেখি কাৰণে বেক কেমেৰা দেখি বানাই আছোঁ। আজি প্ৰথম দিম না ভিডিঅ' তাৰমানে ইউটিউবত, মানুহে গিলাখানে চাই থাকে, একলা বহি থাকিলে পাগলা চাগলা বুলি ক'ব পাৰেতো, এনে আৰু সেয়ে আৰু সেই আৰু এইটো হৈছে ভবানীপুৰ শিৱ মন্দিৰ হয়, এইখিনি শিৱ মন্দিৰ। আৰু এইটো হৈছে আমাৰ ভবানীপুৰ সত্ৰ, ইয়াতে দৌল হয়, দৌল মহোৎসৱ। দৌলত ভিডিঅ' বনাম মই, এতিয়া বাহিৰৰ পৰাই চাওকচোন এইখন কেনেকুৱা লাগে দেখুৱাই দিম দিয়ক ভিতৰত যে একদিন ভিডিঅ' বনাই। আৰু যাই এইটো পালোঁ আমাৰ পহুমৰা নদীটো, এইটো হৈছে আমাৰ পহুমৰা নদী। আৰু আহি পালোঁ দিয়ক, আমি নাগৰা নাম ধৰি আছে, চাওকচোন বাপৰে কিমান মানুহ হৈছে ন, এইবাৰ বহুত মানুহ হৈছে চাই লওক। আৰু ইয়াত মানে দানা মানে জৰিয়া ভাত খাইছে। এই মালটো কি দেখিছে নে আপোনালোকে, এই মালটো হৈছে ময়ূৰ চাই লওকচোন কি মজা বনাইছে। আৰু আমি মানুহ চাওক, এইটো হ'ল মন্দিৰটো। মোৰ ৰাতি হৈ গ'ল, মানে আহোঁতে ৰাতি হ'ল। যদি মোৰ চেনেলটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজিলৈ বাই বাই।